CM of BTC. Kun. Biswajit Primary. Itu coach, he America president. আপনার এই BTC শিব গোয়া মানুষই বিশ্বজিৎ আমেরিকা প্রেসিডেন্ট হয়ে গেল তার মানে এইবার নেক্সট প্রেসিডেন্টও বিশ্বজিৎ বিমারি হব নেক্সট আমেরিকার প্রেসিডেন্টও বিশ্বজিৎ বিমারি হব এইবিলাক BTC নবহে আপনার মিছা ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মৰম কৰে কাৰণে ইমান ডাঙৰ কথা কৈ দিছে মানে আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব তাৰ মানে কিমান মৰম কৰে তেখেতে যে নিজৰ ভাইটি হিচাপে হওক বা বন্ধু হিচাপে হওক এই কাৰণে কৈছে এনেইটো নকয় যে মৰম আছে কাৰণে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰে বুলি কেনে গতিকে মইতো ক'ব নোৱাৰো কাৰণ যি কথাৰ বাস্তৱ নাই এটো ভাৰতৰ প্ৰেসিডেন্ট হলে বেলেগ কথা ভাৰতৰ গভৰ্ণৰ হলে বেলেগ কথা আমাৰ অসমৰ এজন নাগৰিক ভাৰতৰ এজন নাগৰিক কেনেকৈ যায় আমেৰিকাৰ প্ৰেসিডেন্ট হ'ব এই কথাবিলাকৰ কিবা ভ্যালু আছে জানো এই কথাবিলাকৰ কিবা মিনিং আছে জানো এই কথাবিলাকৰটো একো মিনিং নাই আৰু এটা আজিয়ে এই কথাটো মই নকওঁ কাৰণ শিৱ হোৱাৰ সপোনটো সবে দেখিব পাৰে আপুনিও দেখিব পাৰে খালি আপুনি ইলেকশন খেলা নাই ইলেকশন খেলিলে আপুনিও দেখিব পাৰে সপোন দেখাত কি আহে যায় কিন্তু শিৱটো বনাব আমাৰ বড়োলেণ্ডৰ ভোটাৰ ৰাইজে বড়োলেণ্ডবাসী ৰাইজে যোনে দলে মেন্ডেট পাব তেতিয়াহে ইয়াৰ শিৱ হ'ব গতিকে আজিৰ সময়ত UPPL দলে সকলো দলতকৈ বেছি আসন পাই আছে আৰু একক সংখ্যা গৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে গতিকে বাকি দলবিলাকে কি কয় কি নকয় এটো UPPL দলৰ তাৰ একো এফেক্ট নকৰে আমি বড়োলেণ্ডবাসী ৰাইজৰ লগত আছো আৰু ৰাইজে আমাক মৰম দিব মোৰ এটো বিশ্বাস আছে সব এবাৰ BPF জিকিলে UPPL জিকিলে বিজেপি কোনেও টেষ্ট কৰা নাই একবাৰ বিজেপিক টেষ্ট কৰিব লাগে যেনেকৈ অসমৰ ৰাইজে এবাৰ বিজেপিক টেষ্ট কৰিলে আকৌ দুবাৰ কৰিলে এবাৰ আকৌ তৃতীয়বাৰ কৰিব মই ভাবো যে এবাৰ BTCত বিজেপিৰ শক্তিশালী চৰকাৰ আহিলে BTCৰ বহুত সমস্যা লগে লগে নোহোৱা হৈ যায় BTCৰ 3টা সিটত 6 জন উঠিছে মানে 3টা সিটত দুটা উঠিছে আকৌ জিকিলেও সেইবিলাক কমি যাব তেওঁলোকৰ পৰা আকৌ উপনিৰ্বাচন গতিকে সমস্যা তেওঁলোকেও বহুত কৰি থৈ দিছে গ্ৰামা মহিলাৰীও কৈছে বিজেপি 2 নম্বৰত থাকিব প্ৰমোদ বড়োৱেও কৈছে বিজেপি 2 নম্বৰত থাকিব কিন্তু মোৰ কথাটো হ'ল যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একলগ হৈ থাকিব লাগে যাতে BTCত কোনো বিভাজন নহয় মই আজি 3খন মিটিং কৰিলো ৰাইজৰ পছন্দ উৎসাহ ৰিজাল্ট কি হয় বেলেগ কথা কিন্তু হেৰগাঁও ভৈৰৱকুণ্ড গোৰেশ্বৰ এনে মিটিং দেখিলে এনেকুৱা লাগে যেন 3খনতে বিজেপি বহুত ভোটত জিকিব আপোনাৰ অতি ডাঙৰ বোৱাৰীয়ে দুবাৰ খালে এতিয়া সৰু বোৱাৰীকে কথাটো কেনেকৈ ক'ব সব এবাৰ BPF জিকিলে UPPL জিকিলে বিজেপি কোনেও টেষ্ট কৰা নাই একবাৰ বিজেপিক টেষ্ট কৰিব লাগে যেনেকৈ অসমৰ ৰাইজে এবাৰ বিজেপিক টেষ্ট কৰিলে আকৌ দুবাৰ কৰিলে এবাৰ আকৌ তৃতীয়বাৰ কৰিব মই ভাবো যে এবাৰ BTCত বিজেপিৰ শক্তিশালী চৰকাৰ আহিলে BTCৰ বহুত সমস্যা লগে লগে নোহোৱা হৈ যায় BTCৰ এন্দুৰ নিগনি কোন বাৰু যিবিলাকে ৰাইজক চাউল নিদিয়ে অৰুণোদয় লাগিলে টকা খোজে ঘৰ লাগিলে টকা খোজে এইবিলাকে ইন্দুৰ নিগনি চব তাৰ মানে বিজেপিৰ পজিশ্যনটো ভাল হৈছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে যে BTCত যদি এইবাৰ বিজেপি চৰকাৰ আহি ওলাই বিচাৰে তেওঁ BTCৰ CM মইতো তেওঁক স্পীকাৰ হিচাপে বিচাৰি আছো বৰ্তমানলৈকে পিছত দেখা যাব তেওঁ স্পীকাৰ তেখেতৰ কথাৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহয় কাৰণ আমি স্পীকাৰক সন্মান কৰোঁ আৰু স্পীকাৰৰ পদমৰ্যাদা এটা বেলেগ ধৰণৰ গতিকে তেখেতে আপোনালোকক যি কৈছে এটা আপোনালোক আৰু তেখেতৰ মাজত ইয়াত আৰু মূৰ সোমোৱাৰ কোনো স্থান নাই আপোনাৰ কাৰ্য BPF-এ 16টা পাইছিল সংখ্যাগৰিষ্ঠ মানেতো 21টা গতিকে 21টা পালে আৰু কাৰ লগত কৰিব কিন্তু 16টাত কেনেকে হ'ব চৰকাৰ হ'ব কাৰণেতো 21টা লাগিব আৰু তেওঁলোকে পাকো লগাই থৈ দিছে এতিয়া 3টা সিটত 6 জন উঠিছে মানে 3টা সিটত দুটা উঠিছে আকৌ জিকিলেও সেইবিলাক কমি যাব তেওঁলোকৰ পৰা আকৌ উপনিৰ্বাচন গতিকে সমস্যা তেওঁলোকেও বহুত কৰি থৈ দিছে গতিকে দেখা গৈছে স্যাৰ বিজেপি 2 নম্বৰ থাকিব বুলি কৈছে
চাওক হাগ্ৰামা মহিলাৰীও কৈছে বিজেপি 2 নম্বৰত থাকিব, প্ৰমোদ বড়োৱেও কৈছে বিজেপি 2 নম্বৰত থাকিব। কিন্তু মোৰ কথাটো হ'ল যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একলগ হৈ থাকিব লাগে, যাতে BTCত কোনো বিভাজন নহয়। বড়ো সমাজ একেলগে থাকিলে, লগত আমিবোৰ থাকিলো, BTCৰ উন্নতি হ'ল। কিন্তু একলগ নহ'ল কাৰণেই গণ্ডগোল ইলেকশ্যনটো হৈ আছে। আজি বিজেপি দলে বিটিআৰ নিৰ্বাচন সম্পৰ্কত নিজৰ মেনিফেষ্টো মুকলি কৰিছে। মোৰ মতে যিহেতু তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত যোৱা 10 বছৰ আছে, ৰাজ্যত প্ৰায় 10 বছৰ হ'বলৈ গৈ আছে, নতুন মেনিফেষ্টো দিয়াতকৈ প্ৰথমে তেওঁলোকে হিচাপ দিব লাগিছে যে যোৱা 10টা বছৰত যিহেতু এইটো বিটিআৰ, ইয়াত তেওঁলোকে বিজেপিয়ে কি কৰিলে। এতিয়া মোৰ ওচৰত কিছু তথ্য আছে যে কিমান উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে বিটিআৰ অঞ্চলটো কিমান পিছুৱাই ৰাখিলে আৰু মাত্ৰ ATM দৰে ব্যৱহাৰ কৰি ইয়াৰ পৰা পইচা ল'লে। এতিয়া এটা কোকৰাঝাৰৰে কথা কওঁ, কোকৰাঝাৰ RNB চিভিল হস্পিটেলৰ গোটেই সুবিধাবোৰ এতিয়া মেডিকেল কলেজলৈ লৈ যোৱাৰ কাৰণে এতিয়া মানুহবোৰ কোকৰাঝাৰ RNB চিভিল হস্পিটেলত কোনো ধৰণৰ সুবিধাবোৰ নাপায়, দূৰলৈ যাবলৈ হয়। যদি আপোনালোকে বৰমা মডেল হস্পিটেলত যায়, বাক্সা বিধানসভাত, বৰমা মডেল হস্পিটেলৰ অৱস্থা আটাইতকৈ বেয়া। ৰাস্তা আৰু দলংটো বনোৱাই নাই। বাহিতা চাৰিআলি গড়েশ্বৰ ৰাস্তাই হওক বা পুথিমাৰী নদীৰ ওপৰত দলংটোৱে হওক, তেওঁলোকে এইখিনি কাম কৰা নাই। বড়ো মাধ্যম স্কুল, যিমানবোৰ বড়ো মাধ্যমৰ স্কুলবোৰ আছে, আজি তেওঁলোকৰ অৱস্থা যথেষ্ট বেয়া। লগে লগে আজি টাংলাটো একেই, চিকিৎসা ক্ষেত্ৰত অভাৱ। আমাৰ ওদালগুৰি চিভিল হস্পিটেলৰ ভিতৰতো আজি ষ্টাফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। এইখিনি কথা কিয় কৈছোঁ? যিহেতু মুখ্যমন্ত্ৰী এটা সময়ত নিজে স্বাস্থ্যমন্ত্ৰী আছে, কিন্তু আজি টাংলা, ওদালগুৰি, কোকৰাঝাৰ য'তে আমি যাওঁ, আজি চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট আমাৰ অসুবিধা আমি দেখা পাইছোঁ। আজি গড়েশ্বৰ তামোলপুৰ ফ্লাইঅভাৰ ক'ত কামখিনি কিয় সম্পূৰ্ণ হোৱা নাই? তাততো মুখ্যমন্ত্ৰী নিজে গৈছে। এনে ধৰণৰ বহুতখিনি কথা বিজেপিয়ে আগৰ নিৰ্বাচনত কৈছিল, মাটি দিম কথা কৈছিল, মাটি পাবই কথা কৈছিল, মাটি দিম 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 কৈছিল, তাৰপিছত কি হ'ল? মাটি চুৰি হৈ গ'ল। পৰ্বত জৰাত য'ত আমি আহিছোঁ, ইয়াৰ পৰাই মানুহৰ লগত আলোচনা নকৰাকৈ এদিন ৰাইজ উঠিলে, দেখিলে তেওঁলোকৰ মাটি চুৰি হৈ গ'ল। তো এইখন বিজেপি দলৰ ভিতৰত আমি গৰু চোৰ, ভোট চোৰটো শুনিছোঁ, কিন্তু যিদৰে বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা আৰু ভাষিক সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহৰ আলোচনা নকৰাকৈ মাটি লৈছে, মাটি চোৰো সোমাইছে। তো সেইকাৰণে এই বিটিআৰ নিৰ্বাচনত বা আগন্তুক দিনত অসম বিধানসভা নিৰ্বাচনত মানুহে সিদ্ধান্ত লৈছে যে গৰু চোৰ, মাটি চোৰ, ভোট চোৰক, আঁচনি চোৰক আমি এইবাৰ আৰু ভোট নিদিওঁ। সংকল্প পত্ৰখন যিহেতু আজি তেখেতসকলে প্ৰকাশ কৰিছে, এইখন আচলতে কি ক'ব খোজে, কি অভিযোগ কৰিব? মই গোটেইখিনি কথা ক'লোঁ যে হিচাপ পত্ৰ দিব লাগিছে, আৰু আমি যে যিখিনি কথাবোৰ ক'লোঁ এইখিনি কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, আৰু কিয় তেওঁলোকে কৰিব নোৱাৰিলে তেওঁলোকে জানিব, তেওঁলোকে ক'ব লাগিব। মই নাজানো, কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচাটো আহিলে নিশ্চয়, কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ, পইচাটো আহিলে পইচা গ'ল ক'ত? এতিয়া গড়েশ্বৰ সেই ফ্লাইঅভাৰৰ, গড়েশ্বৰ তামোলপুৰৰ পইচা, ফ্লাইঅভাৰৰ পইচাটো ক'ত গ'ল? হস্পিটেলৰ নামত যে বহুত পইচাবোৰ যে আহি থাকে, আয়ুষ্মান ভাৰতৰ যে পইচাবোৰ আহি থাকে, পইচা ক'ত গ'ল? টাংলা হওক, ওদালগুৰি হওক, কোকৰাঝাৰ হওক, গোসাইগাঁও হওক, মানুহবোৰতো তাত চিকিৎসা নাপায়, ক'ত গ'ল পইচাবোৰ? আৰু ইয়াৰ দায়িত্ব কোনে ল'ব? যিখন চৰকাৰ ৰাজ্যত আছে, কেন্দ্ৰত আছে, তেওঁলোকেহে ল'ব লাগিব। কি ক'লে? এজন আজিৰ তাৰিখত আমি বিটিআৰ নিৰ্বাচনত ইয়াত কংগ্ৰেছ দলে প্ৰতিটো সমষ্টিত আজি প্ৰচাৰ চলাই আছে, প্ৰতিটো সমষ্টিত আমি সংগঠন থিয় কৰাবলৈ আমি সক্ষম হৈছোঁ, আগবাঢ়ি গৈছোঁ। আমাৰ সভা
বহুত মানুহ আমাৰ সমাগম আমি দেখা পাইছোঁ আজি বিটিআৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমি নিশ্চয় আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ ৰণকৌশল কি হ'ব লাগে নিশ্চয় তাৰ ওপৰত আমি আলোচনা বিবেচনা কৰিম যোৱাকালি অখিল গগৈ কৈছে যে আমি 10 ছেপ্টেম্বৰটো ৰৈ দিলোঁ কিন্তু এতিয়ালৈকে কংগ্ৰেছৰ কোনো মিত্ৰতাৰ ক্ষেত্ৰত পোৱা নাই আৰু আমি কোনো প্ৰাৰ্থী 10 ছেপ্টেম্বৰটো আমি মিত্ৰতা সম্পৰ্কটো কেতিয়া আলোচনাই কৰা নাছিলোঁ 10 ছেপ্টেম্বৰটো আমি মুখ্যমন্ত্ৰীৰ কাৰণে আমি 10 ছেপ্টেম্বৰ আজি ইমান চৰ্চিত আজিৰ তাৰিখত 10 ছেপ্টেম্বৰ মানুহৰ মুখে মুখে কিয় এই তাৰিখটোৱে মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিছিল আৰু তেওঁতো SIT পৰা চব খোজ খবৰটো পাই থাকে তো যদি তেওঁলোকে গম পাই আছে যে SIT একো ধৰণৰ তদন্ত কৰিব বা তথ্য পোৱা নাই বা 10 ছেপ্টেম্বৰটো তেওঁ ক'ব নালাগিছিল তেওঁ নিজে উঠাই দিলে আৰু পিছত খুচ হৈ গ'ল এতিয়া আমাক নাচিলেও তেওঁ আপত্তি আমাক গান গালেও তেওঁৰ আপত্তি আমি কৈছোঁ ইমান টেনশ্যন ল'ব নালাগে অলপ ৰিলেক্স কুল ডাউন ৰাজহুৱা কৰক না কেবিনেট কিয় ৰাইজৰ মাজত আলোচনা হওক ৰাইজৰ মাজত মুকলি হওক আমিতো বিচাৰোঁ ৰাইজক পিস্তাৰে ৰাইজৰ মাজত মুকলি কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিকালি SIT সম্পৰ্কে কৈছে যে বহুত বিস্ফোৰক তথ্য আছে মুখ্যমন্ত্ৰী সেইটোৱে কৈছোঁ এইখিনি মানে ভাঙা কেছেটৰ দৰে আমি একেখিনি কথা অসমৰ ৰাইজে যোৱা 6 মাহৰ পৰা শুনি আছে একদম মানে ভাঙা পুৰণি কেছেট একদম মানে 6 মাহৰ পৰা শুনি আছে আমি কংগ্ৰেছ দলে জনসাধাৰণৰ কথাবোৰ পাতি আছোঁ জনজাতিকৰণৰ কথা পাতি আছোঁ মৰাণ জনগোষ্ঠী জনজাতিকৰণ পাবনে নাপায় কোচ ৰাজবংশীসকলে জনজাতিকৰণ পাবনে নাপায় মটক জনগোষ্ঠী জনজাতিকৰণ পাবনে নাপায় আহোম আমাৰ মটক চুতীয়া কোচ ৰাজবংশীসকলে পাবনে আদিবাসী পাবনে নাপায় আজিৰ তাৰিখত আমাৰ সন্দেহ যি এটা মাটি চুৰি যি আৰম্ভ হৈ গৈছে পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত 6 স্কেডিউল নাইকিয়া কৰি দিব ট্ৰাইবেল বেল্ট ব্লক নাইকিয়া কৰি দিব তেওঁ গোটেই মাটিটো তেওঁ আদানী আম্বানীক চম্ভালিবলৈ কাৰণে অসমৰ ভিতৰত যিমানবোৰ কাৰ্বি আমাৰ ডিমা হাছাও বড়ো 6 স্কেডিউল আছে গোটেইখিনি নাইকিয়া কৰি আপোনালোকৰ কংগ্ৰেছৰ হোৱাত বোলে 70% সংযোজিত নাগৰিকে সভাত আহে এই ক্ষেত্ৰত কি কৰিব চাওক পুৰণা কেছেট দৰে একেখিনি কথা এইটোৱে যেতিয়া যুক্তিহীন কথাবোৰ ক'বলৈ যেতিয়া বিজেপি আৰম্ভ কৰে তেতিয়াই গম পাই যায় যে তেওঁলোকৰ পতন আৰম্ভ মই পুনৰবাৰ কৈছোঁ কি 10 বছৰ কি কাম কৰিলে তাৰ হিচাপ দিয়ক কেলেংকাৰী হিচাপ দিয়ক বুট চুৰি গৰু চুৰি মাটি চুৰি আঁচনি চুৰি তাৰ হিচাপটো তেওঁলোকে দিব নাগৰিকৰ ক্ষেত্ৰত তাতো চবেই জানে ইয়াত কি কথা আছে নহয় আপোনাৰ ইয়াতনো কি ডাঙৰ কথা সব যে মোক ৰাইজে দেখিছে যে বিজেপি দলৰ বিৰুদ্ধে UPPL BPF নিমাত বিজেপি বিৰুদ্ধে বিকল্প হিচাপে মাত্ৰ কংগ্ৰেছ দলহে আছে